তো আজি বহুত দিন পিছত কেমেৰাটো হাতত ল'লোঁ এতিয়া আহি পেলোঁ ৱেষ্ট বেংগল তো চাহ খাই আছোঁ লাল চাহ পাম্পকিন চিড ল'লোঁ অ'কে আৰু এই দুটা পানী অ'কে বঢ়িয়া ছাৰ গৰম গৰম চাহ খাই আছোঁ এতিয়া আমি সেই যাম আৰু কেৰেলালৈকে যাত্ৰা আৰম্ভ কৰিছোঁ আমি ৰাতিপুৱা 5:30 ওলাইছোঁ আমাৰ লগত আছে ব্ৰাদাৰ আছে আৰু ধ্ৰুৱ আহি আছে ছাৰ ছাৰ কেইদিনত যাবা মানে ট্ৰিপটো ট্ৰিপটো আমাৰ টোটেলটো 7 দিন লাগিব নেকি ইমান নাই আজি 6 দিন 5 দিন মানে নৰি নেকি ছাৰ নৰি ছাৰ হেৰিটা নহয় না এখন দেখাই আছোঁ ৰাস্তাত কি কৰোঁ মানে 30 মিনিট 40 মিনিটৰ মানে ব্লগ কৰোঁ এটা ফিল্ম টাইপৰ এখন ডাইৰেক্ট ফিল্ম আৰু 3টামান বাজিল আমি ধুনীয়াকৈ অলপ কিবা খাব সোমালোঁ মানে ভোক লাগিছে ন ইয়াতে ৰুটি চুটি খাওঁ তো এখন ধাবাত সোমাইছোঁ গাড়ীখিনি পাৰ্ক কৰিছোঁ পূৰা মানে শিলিগুৰি ক্ৰছ কৰিলোঁ এতিয়া কিবা কৰিলোঁ কিবা ভিডিঅ' বনাই আছে তো ছাৰ কি চাই আছে হা দামবিলাক চাইছোঁ এনে বস্তু দাম বেছি একদম কম নাছিল নহয় বস্তুবিলাকৰ ইয়াতে দাম ইমান মানে ঠিক নৰ্মেলেই আৰু ব্ৰাদাৰ নহয় আৰু আপুনি নাখায় নেকি এইটো বস্তুটো কি বস্তু এইটো এটা মিল্ক কিবা কিংক চব্জি আনছে মিল্ক কেক খাওকচোন খাওক এক পিছ আপুনি গোটেইটো খাওকচোন ঠিক আছে না খাই দিয়কচোন হ'ব আপুনি কি অৰ্ডাৰ দিছে এতিয়া বঢ়িয়াকৈ আমাৰ আন্দা ভুজি আহি যাওক চাটৰ ফ্ৰেমটো অহা নাই সেয়েচ না মানুহটো লৈছোঁ দি খাম দিগদাৰ হৈ যায় খাম আৰু মালদা দাদা 60 কিলোমিটাৰ আছে আৰু 60 জনৰ ব্ৰাদাৰ বঢ়িয়াকৈ লৈ আহিল আমি ঘুমাইছিলোঁ কিন্তু বেছি টাইম নাই হোটেল চটেল চাব লাগিব চাইখিনি হ'ব লাগিব ব্লগটো মানে এনেই মানুহ নাইছোঁ আৰু আজি হোটেল আজি এইটো ৰুম আমাৰ ধুনীয়াকৈ ৰুম ল'লোঁ ব্ৰাদাৰ য়েছ ৰুমটো ঠিকে আছে না সুন্দৰ মোৰে চইচ আৰু এইবিলাক কিন্তু ছাৰ অলপ হেল্প কৰিছে আপোনাৰ এটাই ব্লগ হ'ব নেকি হা গোটেইটো মোৰ এটাই ব্লগ ছাৰ মানে কোনো হেৰি নাই আপুনি ডাইৰেক্ট ৰাতিপুৱা পৰা ডাইৰেক্ট ৰাতি অলপ কৰছোঁ চাহ চাহ মানে মেইন সেইখিনি ধুনীয়া এইটো ৰুম লৈছোঁ আমি বেড চেয়াৰ আছে টিভি আছে টিভি যোনটো একেবাৰে বেকাৰ এচিও আছে ন এচিটোও বেকাৰ বাকী ৰুমটো ভালে আৰু কিংকজ ছাৰ আহা বুলি ধ্ৰুৱ অলপ আগত ভিডিঅ' কল কৰিলা কিন্তু গম পোৱা নাই কিংকজ ছাৰ আহা বুলি কালি কি চিটুৱেশ্যন হয় তাকে ভাবি আছো মোৰতো এনেকা লাগছে ধ্ৰুৱ ছাৰে যে গাড়ীত নুঠা উঠি ধৰে নেকি তাকে তো তেনেকৈ পাঁচটা মই যাব নোৱাৰো সম্ভৱেই নহয় এইটো তাক এয়াৰপৰ্টতে এৰি থৈ আহিম আৰু তো এয়াৰপৰ্ট আমি কালি 6টা মানত ওলাবই লাগিব 6টা 7টা মানত ছাৰ আপোনাৰ ৰুমটো কি হ'ল ৰুমটো খুলিব পৰা নাই মই তালাটো কিয় লাগাতকে বেছি দামী হোটেলত থাকিল নেকি মেট জনাই মানে মোৰ লগত আৰু এই ভেজ থালি এই থালি দিছে বইল দালি খিনি এক পাত চাবি এক পাত কিবা সেইখানি কাৰ্ড দিছে কাৰ্ডো দিছি তথাপিতো খোলা হোৱা নাই পাৰা নাই মই অ' ছাৰ আঞ্জাত দালিত নিমখ বনাইছে দালিত নিমখ নাই আলু আছে নেমু নিদিলে যে অ' ছাৰ থালিখন 725 টকা মানে 4টাৰ থালিত মানে কি ভাতটো যে ভাত 4টা ভাত নহয় 3টা ভাত 2টা দালি আৰু 2টা এনেকুৱা আলু ভাজি 725 টকা বিল কিন্তু তথাপিও জ্বালা নাই নেমু নাই আমাৰ ঘৰত এক মাহত 600 টকা খাওঁ আমি আজি আৰু কিবা এটা কালিহে হাহাকাৰ হ'ব আৰে ধ্ৰুৱ পাগলা হৈ যাব নে ছাৰ পাগলা হৈ যাব কালি 725 টকা সেইটো নহয় টকা নহয় টোটেল বিল হৈছে আমাৰ ডাল ফ্ৰাই মানে 1200 টকা ছাৰ ফ্ৰেঞ্চ ফ্ৰাইজ নহয় এইটো আলু ভাজি ইয়াত লিখিছে ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ কিলো ফ্ৰেঞ্চ ফ্ৰাইজ নেকি আৰু আমাৰ বিল হৈছে সেইটো ফ্ৰেঞ্চ ফ্ৰাইজ সেইটো কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ ও ছাৰ আজি আমি কলৈকে যাম আজি এয়াৰপৰ্ট আমি এয়াৰপৰ্টৰ পৰা কিছুদিন যাবি ভুৱনেশ্বৰ পাম আৰু ভুৱনেশ্বৰৰ পৰা তো গুড মৰ্ণিং ফ্ৰম মালদা তো আমি এতিয়া ৰাতিপুৱা 6টামান বাজিল উঠিলোঁ ধুনীয়াকৈ উঠি কিনে এতিয়া ব্ৰাছ কৰি কিনে ওলাম আৰু কাৰণ ধ্ৰুৱই কেলকাতাত আহিব 1টামান বজাত তো 1টামান যাই পোৱাতকৈ যাব লাগিব কাৰণ ইয়াৰ পৰা মালদাৰ পৰা কলকাতা এয়াৰপৰ্ট 7 ঘণ্টামান লাগিব তো সেই হিচাপত আমি এতিয়া ওলাব লাগিব 6টা বাজিল 6:30 ভিতৰত ওলাই দিম বাকী জাৰ্ণিটো আজিতো বঢ়িয়া গ'ল যোৱাকালি মানে একদম পূৰা কমফৰ্টেবলকৈ আহিলোঁ এতিয়া আজি 5টাকৈ বহিব লাগিব চাওঁ কি হয় ভালো লাগিব বাৰু গোটেইকেইটা চাহ খাই আহিছোঁ লাল চাহ খাই কিনে ইয়াত ৰখিছোঁ মানে এতিয়া 9টামান বাজিল ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰিব এতিয়া ৰুটি চুটি বনাব দিছোঁ ধুনীয়া এটা ধাবা টাইপত এতিয়া ৰখিছোঁ লগতে পূৰা হাইৱে ইয়াতে পূৰা ৰ'দত লৈ যোৱা ঠাণ্ডা লাগি আছে সবে ফটো চটো দিলোঁ এনেই অলপমান ফটো চটো মানে এনেই আৰু নৰ্মেল মেমৰি হিচাপত খাই কেনে ওলাওঁ ছাৰো আহি পাল এয়াৰপৰ্টৰ পৰা ল'লোঁ তো ছাৰে মোৰ কাৰণে পিনাট বাটাৰ লৈ আহিছে ধুনীয়াকৈ এতিয়া আমি খাম মানে বেয়া ভোক লাগছে আজি
এইখন পালোঁ সেই মানে চাউথ ইণ্ডিয়ান খানা পাম ইয়াত মানে বেয়া ভোক লাগছে আৰু খামে আৰু বছৰে আহিল চাপ মোৰ খানা এইটো ৰাবৰি দিছোঁ এইটো জিলাপি ৰাবৰি ছাৰ বঢ়িয়া বস্তু দিছে মজা মজা দাদা কি লাগছে আৰু কি ৰসগোল্লা তো বিদ্যুতে ৰাবৰি এইফালে ৰাবৰি জেলেবি আৰু এইফালে আপুনি কি খাই আছে ৰসগোল্লা কলকাতাৰ ৰসগোল্লা মানে বহুত টাইম খাব পোৱা নাই না সেইকাৰণে চব অৰ্ডাৰ কৰিছে কি কৰা প্লিজ এক চামচ লাষ্ট প্লিজ 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 খাই দে মানে বিদ্যুতে এইবিলাক কৰিয়ে থাকে মানে আমাৰ মানে কোনোৱে কাকো বিশ্বাস নকৰে মানে জ্বালা কেতিয়াবা জ্বালা ভাঙি দিব কেতিয়াবা আচাৰ ভাঙি দিব মোক নোখোৱাই মানে উড়িষ্যাৰ জলেশ্বৰত দাদা ঠিকে আছে ন ৰুমটো চলি যাব তুমি চাইছো মই কে চাম আৰু সেইটো হয় তাকে ভালে লাগিল ট্ৰিপটো মানে আমাৰ বৰিং লগা নাই এতিয়াতো আৰু আল্টিমেট কালিৰ পৰা পুৰা ভাই ভাই পুৰা মেচ হৈ গৈছে গম পাইছে না হ'ব দে এতিয়া মেকআপ চব লৈ যাওঁ ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছে বহুত ধন্যবাদ আপোনাৰ ভাল লাগছে মানে আপোনালোকৰ লগত আহি মোৰ বিশেষকৈ আপুনি ভিডিঅ'টো কৰি আছে লাহে লাহে ইণ্টাৰেষ্টিং হৈ যায় কিন্তু বহুত ভাল লাগছে ধ্ৰুৱ ছাৰ আহাৰ পিছত এনাৰ্জেটিক হৈ গৈছে Energy. কেইদিনমান থাকে ক'ব নোৱাৰো মানে ৰুমৰ যি বাৰ্গেনিং কৰলাক আছে তো গুড মৰ্ণিং আমি ওলালোঁ এতিয়া 6টা বাজিল তো ধুনীয়াকৈ ওলালোঁ আজি ইমান পাৰোঁ 700-800 কিলোমিটাৰমান মাৰিব লাগিব কাৰণ বিয়া আমাৰ বেছি দিন নাই আৰু কেৰেলাখন পূৰা ফুৰিম তো ৰাস্তাত সেই কিবা কিবি চাই যাম বাৰু আমাৰ কলিতা কলিতা ভিডিঅ' বনাই আছে নেকি তাই ব্ৰাদাৰৰ হোৱাই নাই এতিয়াও আই লাভ ইউ ছাৰ বেয়া চাপৰি হৈ গৈ আছে কিন্তু আপুনি চৌধুৰী মোৰ ৰেডি ব্ৰাদাৰৰ হোৱা নাই এই গাড়ী যোনটো ফ্ৰেছনেছ পায় দুপৰীয়া মানে 9টা-10টা মানত ওলালে সেইটো নাপায় তো ৰাতিপুৱা মানে 3-4 ঘণ্টা যোনটো আমি মাৰোঁ মানে সেই গাড়ী দি ৰাইড কৰোঁ যোনটো মানে মজা লাগে সেইটো না কিবা গৰম না কিবা ঠাণ্ডা ব্ৰাদাৰ ব্লগ বনাই আছে 1 ঘণ্টাৰ ব্লগ আৰু ভাই 17 স্যার 17 আপনার প্রম্যাক্স 17 স্যার কি ব্লগ বনাই আছে আমাৰ ধ্ৰুৱ যে কলিতা চলাব এতিয়া ব্ৰাদাৰ আৰু ৰেডি ৰেডি আৰু বঢ়িয়াকৈ ইয়াত মানে পুৰা গৰম 30 ডিগ্ৰী মান চেলচিয়াছ চলি আছে কি ধুনীয়া ইয়াত ৱেষ্ট বেংগল বা বিহাৰ চিহাৰকৈ বহুত চাবা মানে ৰাস্তাত একো লেতেৰা নাই মানুহবিলাকৰ বহুত চিভিক চেন্স আছে বহুত আৰু ভাল আৰু এতিয়া যাই আছোঁ আমি ইয়াতে আমি ভুৱনেশ্বৰ পুৰীত মানে ৰখিলোঁ ভুৱনেশ্বৰ পালোৱে চাগে তো চাৰিওফালে একদম পুৰীয়া ভাষাত লিখা আছে তো ইয়াতে আমি ৰাস্তা চাইডত বহুত কিবা কিবি মিঠাইৰ দোকান দেখিলোঁ এইবিলাক বোলে কিবা মানে মটকা কিবা চুইট বুলি কয় নেকি তো ইয়াতে কিবা কিবি পায় তো এইবিলাক খাম আমি पोरो छेना पोरो छेना पोरो केक जैसा ये क्या है भैया ये क्या है छेना पोरो মানে এই কেক টাইপৰ এটা মিঠাই আৰু আচ্ছা আচ্ছা বিৰাট ধুনীয়া চাবি এই আমাৰ ব্ৰাদাৰক মাতকচোন ব্ৰাদাৰক মিঠাই খুৱাব লাগিব নহয় হা আপুনি মিঠাই খাই বিৰাট ভাল পায় কেনেকুৱা পাইছে কওকচোন গল্লা মই নৰ্মেলি নাখাওঁ মই খাওঁ গোলাপ জামুন ৰাবৰি এইবিলাক বস্তু বহুত খাওঁ আজি ৰসগোল্লা গল্লা মানে বহুত ভাল স্পেচিয়েল ৰসগোল্লা চমুকা ধাবা আমাৰ ইমান 200 কিলোমিটাৰ মান আপুনি মাৰলাক চাগে মই 200 নহয় স্যাৰ 120 in 1 hour আপোনাক নিদিও নাই ইমান চলাব হ'ব দিয়ক আপুনি চলোৱাই নাই গাড়ী মই নচলাই গাড়ী চলাই মই ভালেই নাপাওঁ কালি চলাইছিলোঁ ন এখন আমি ধাবা ধুনীয়াকৈ আহিল আমাৰ পুৰা এই ডাঙৰ মাছ হৈছে ফাইনেল আমাৰ কিংকচত্ৰীয়া সাগৰ দেখা পালাক ছাৰ অনুভূতি কেনেকুৱা ছাৰ মোৰ ছাৰ এইটো উমানন্দ যেনে লাগিছে নহয় এইটো সাগৰ ছাৰ আমাৰ 370 হাতত দেখা পাওঁতে বাপৰে বাপ কি ধুনীয়া লোকেশ্যন ব্ৰাদাৰ
চাওকচোন এইটো ব্ৰাদাৰ আৰু চাৰিওফালে পাহাৰ ইফালে সাগৰ অ' মাই গড ব্ৰাদাৰ আগত আৰু ভাল লাগিব। সেক্সি নহয় ব্ৰহ্মপুত্ৰত থকা উমানন্দটো যেন দেখায় আপুনি যে কৈছে সাগৰ চোন একদম আনলিমিটেড বোলে সাগৰ নহয়তো তো কিংকৰ ছাৰক সেইবিলাক দেখাবৰ কাৰণে আমি একদম ৰিয়েল গাঁৱত সোমাইছোঁ এইবিলাক চাউথ ইণ্ডিয়াৰ মানে একদম মেইন গাঁও চাব পাৰে কি ধুনীয়া মানে একেলগে বহিয়ে থাকে আৰু চব ঘৰ এখন ৱালে মানে প্ৰত্যেকটো ঘৰ ইয়াতে বহে এজনে ইয়াতে বহে পুৰা আড্ডা মাৰি আছে গলি চদা ছাৰ গলি চদা বুলি কয় এইটো ছাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট চফ্ট ড্ৰিংক মানে এইটো ৰাস্তাই ৰাস্তাই বেচা আছিল একচুৱেলি এইটো এটা ব্ৰেণ্ড বনাইছে এইটো ছাৰ মই ইণ্টাৰনেটত চাই দিব ৰাতিপুৱাৰ পৰাই ফেচবুক টিংকিছে ক্লিন হ'বই এইবিলাক অসমৰ আমি ব্লগাৰ নাচাওঁ আমি ছাৰ ফুড ইনগ্ৰেডিয়েণ্ট বুলি এটা নেশ্যনেল ব্লগাৰ আছে তাৰ ভিডিঅ' কপি কৰা মানুহ এইবিলাক কপি কৰে ছাৰ এইবিলাক অসমখন এনেকৈ চলি আছে বৰ্তমান আহি বোলো ইয়াৰ পৰা একদম সাগৰ ওচৰতে থাকে 1 কিলোমিটাৰ কি ধুনীয়া বতাহ বলি আছে কি মজা লাগি আছে ঠাণ্ডা ঠাণ্ডা এইবিলাক একদম বিচৰ পাৰত হোটেল তো সেই আৰু এতিয়া আমি হোটেলৰ ৰুম চুম চাওঁ আজি মানে ৰাতি বহুত ৰাতি হৈ গ'ল তো চাব পাৰে পূৰা 11টা বাজিল তো চাওঁ ৰ'ব ৰুমত আমাৰ ধ্ৰুৱ ছাৰে মানে অলপ বাৰ্গেনিং চাৰ্গেনিং কৰা ঘৰ চৰ কি মজা লাগছে মেলা ড্ৰিম হাউচ এনেকুৱা বনাম মানে গম পাইছে না তো এতিয়া চাওঁ ৰ'ব ৰুম কেনেকুৱা পাওঁ তো গুড মৰ্ণিং আজি ডে 3 না 4 মই নিজে পাহৰি গৈছোঁ তো এতিয়া আছোঁ আমাৰ যোৱাকালি এইটো ৰুম আছিল ধুনীয়া আছিল কিন্তু একদম অৱস্থা পাতি একদম বেয়া হৈ গৈছে এই আমাৰ বেলকনিৰ পৰা ভিউটো দেখাইছোঁ ৰ'ব মানে একদম সাগৰৰ পৰা লৈছোঁ অন্ধ্ৰপ্ৰদেশৰ তো আজি চৰি ভুৱনেশ্বৰৰ তো এইটো আমি সাগৰ চাওঁ ৱাও কি ধুনীয়া মৰ্ণিং ভিউ এতিয়া মই গাড়ীটো পাৰ্ক কৰিছোঁ সেইবিলাক চব মানে হোমষ্টে আৰু পূৰা কেৰেলা টাইপৰ ভাইজ আহি গৈছে পূৰা নাৰিকল আৰু ফলবিলাকৰ সেইটো আমাৰ গাড়ীখন তাতে যোৱাকালি তাতে পাৰ্ক কৰিছোঁ আৰু এইখন সাগৰ আৰু ডিম্পুৱে মানে সি ৰাতিপুৱাই উঠি আছে 5টা বজাতে সাগৰৰ পৰা গৈ কিনে বহি আছে এতিয়া 7টা মান বাজিল আমি ৰাতি হোৱাতে আমাৰ দেৰি হ'ল মানে খানা চানা অৰ্ডাৰ কৰোঁতে বহুত দেৰি হৈ গ'ল ৰাতি এটা 1:30 মানত হৈ গৈছোঁ ধুনীয়া আৰু এতিয়া অলপ সাগৰৰ পাৰত যাম ধুনীয়া লাগি আছে ৰাতিপুৱা গুড মৰ্ণিং আজি মানে ট্ৰিপটোত আজিয়ে চবতকৈ আহি পালোঁ একদম বিচৰ কাষত আৰু এটা মেইন লেটেষ্ট কথা হৈছে মই ইণ্ডিয়াৰ সাগৰ দেখাই নাই মই ফাৰ্ষ্ট সাগৰ দেখিছিলোঁ থাইলেণ্ডত তাৰপিছত ছিংগাপুৰ ভিয়েটনাম এনেকৈ দেখিছোঁ মই ইণ্ডিয়াৰ সাগৰ ফাৰ্ষ্ট টাইম মানে দেখি আছোঁ মানে মই গোৱাত যোৱা নাই এটা কথা গম পাই না মই ইণ্ডিয়াৰ সাগৰ ফাৰ্ষ্ট টাইম চাই আছোঁ ফাৰ্ষ্ট চাইছোঁ থাইলেণ্ডত তাৰপিছত ছিংগাপুৰ তাৰপিছত ভিয়েটনাম কাৰণ মই ইণ্ডিয়াত ক'তো অহাই নাই মানে সাগৰ থকা ঠাইত এতিয়া এইবাৰহে ফাৰ্ষ্ট টাইম সেইফালে গৈছিলোঁ সেইফালেতো সেই তেনেকুৱা নাইয়ে সাগৰ চাগৰ বা মানে ধুনীয়া লাগছে পূৰা বিচৰ পাৰত কিন্তু মানে অলপ বাহিৰৰ ভাইবছটো বেলেগ তাহাঁতে পূৰা হেৰি কৰি থৈ দিয়ে পূৰা চাফা আমি পূৰা তাৰ পৰা আহি কিনে হাফ পেণ্ট পিন্ধি ওলালোঁ কাৰণ পূৰা ভিজি গৈছোঁ সাগৰ ৱাও কি ধুনীয়া লাগিছে চবচোন এবাৰ দেখিছোঁ ইয়াত বহি কিনে ইভিনিং টাইমত ছানছেট চোৱাৰ মানে কি মজা লাগিব জাষ্ট ইমাজিন ইয়াতে বহি আছে আৰু তাতে ছানছেট চাই আছে ৱাও এই বিশাখাপট্টনমখন বহুত ধুনীয়া দিব আহিলে এতিয়া চাউথ ইণ্ডিয়ান ব্ৰাদাৰ কি খাব আপুনি মই কি খাম মোৰ খাব লগা নাই দোচা মই নাখাওঁ ইডলি মই নাখাওঁ মই পুৰি খাওঁ পুৰি 5খন তুমি কৈছা মই 5খন খাই দিম মই কি খাম এনে তুমি দোচাই খাওঁ Thank you. খাব লাগিব প্লিজ ইডলি নাখাওঁ মই প্লিজ মই আপোনাৰ ইডলিটো কেঞ্চেল কৰিছোঁ তো নালাগে নালাগে ফালতু নেকি মছলা কচা খাব লাগিব আপুনি যদি ভাজি ভैया নাই 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 ভैया মজা টেষ্টি ভালকে লগাও ভিডিঅ'টো লগ মছলা কচা আইডাল দাদা আপুনি কচাটো নাখায় মই নাখাওঁ কি টেষ্টি গাইছ একদম কৈছোঁ চাম্বাৰটো অলপমান নাৰিকল খালোঁ দেখা মানে দচা খালোঁ না বহুত কিবা কিবি নাৰিকলটো খালে মানে পূৰা পেটটো হেৰি হৈ যাব চৌধুৰী খাবনে আপুনি মই নাৰিকলটো খাব লাগিব পানী খাব লাগিব আমি গৈ আছোঁ এটা কিবা জেগাটোৰ নাম গম নাপাওঁ আজি ডেষ্টিনেশ্যনটো তাতে আমি ফুৰিম আজি মানে একদম পূৰা ৰেষ্ট ল'ম 300 কিলোমিটাৰ মানে যাম আজি বেছি নাযাওঁ তো ধুনীয়া এটা জেগাত ৰখিছোঁ সিহঁতে চাহ খাব মানে মালকিছ লৈ ঘূৰি আছোঁ ধুনীয়া আৰু লগৰচোন এইফালে পূৰা তাল গছ নাই খেজুৰ গছ কি ধুনীয়া লোকেশ্যনবিলাক চাব চাউথ ইণ্ডিয়াৰ ফালে আহি কিনে ভাইটোৱে মজা লাগে ধুনীয়া টেম্পু আছে যেনে আমাৰ ব্ৰাদাৰে মুতি আছে খেজুৰ খেতিৰ মাজত কি শান্তিত মুতি আছে চামোচা কৰ্ণ চামোচা তো ইয়াতে সেই আছে দোকানত সোমাইছোঁ লৈ আহক ক'লোৱে আপোনাক খাবৰ কাৰণে
এতিয়া ভাত খাব সোমাইছোঁ কাৰণ সেইখন হোটেলত গৈছিলোঁ তাতে একো ভাত চাত নাপায় ভিতৰত ভাত খাব মন গৈছে ভাত থালি বঢ়িয়াকৈ ব্ৰাদাৰে এনি টাইম ফোনতে গৈছে কাৰণ সঁচাকৈ এইটো সাঁচি চাৰে কিন্তু চৌধুৰীক ফাইনেলি আমি কণী খুৱাব পাৰিলোঁ থেংক ইউ ছ' মাছ বেটা তো আমি এতিয়া যাই আছোঁ আজি পুডুচেৰীৰ পৰা আমাৰ এজন মানে মোৰ এটা ভাইক লগ কৰিব যাম তো দেখাই থাকিম আৰু ক'ত যাওঁ কি কৰোঁ তো এতিয়া গুড মৰ্ণিং পূৰা ৰাতিপুৱা 6:30 বাজিল ইয়াতে থাকিলোঁ যোৱা ৰাতি ইফালে গাড়ী পাৰ্কিং কৰিলোঁ তো এতিয়া আমি যাম আৰু 2 দিনত কেৰেলা পাই যাম এতিয়া যাই কিনে অলপ বিয়াখন ক'ত হয় কি হয় একো গম নাপাওঁ না এতিয়া আমি দচা খাই আছোঁ চাৰে কিবা খাই আছোঁ গম নাপাওঁ পুলুগু কি পুলুগু বহুত টেষ্টি নেকি অলপ পিছত আগত দচাটো খাই লওঁ কিটো তামিলনাডুলৈকে যাম আমি তো গাইজ এতিয়া বিদ্যুতৰ ব্লগটো কণ্টিনিউ হৈ আছে আৰু আমি গৈ আছোঁ পণ্ডিচেৰী 490 কিলোমিটাৰ আছে আৰু আমাক লাগিব 7 ঘণ্টা 59 মিনিট যিটো আমি 5:39 PM গৈ পাম আৰু যদি আমি মাজত ৰখোঁ তেনে অলপ দেৰি হৈ যাব কাৰণ আমি ভাত খাব ৰখিম আমি বেলেগ কাৰণত ৰখিম কাৰণ ইমান টাইম গৈ থকাটো পচিবলো নহয় ন আৰু আমি এতিয়া পিছফালে বহি আছোঁ বিদ্যুৎ এইফালে জিতু দা এইফালে মই আৰু সন্মুখত বহি আছে ডিম্পু দা আৰু কিংকৰ চৌধুৰী গাড়ী চলাই আছে আৰু এই কিংকৰ চৌধুৰীটো বিদ্যুতে কোৱাৰ ফালৰ পৰা আমাৰ মুখে আহি আছে কিংকৰ চৌধুৰী বুলি কোৱা যায় তো চৌধুৰী নহয় চৌধুৰী তো এতিয়া আমি গৈ আছোঁ আৰু এইফালে দেখিবলৈ আছে পুৰা পাহাৰ এই ধুনীয়া পাহাৰ একদম পাহাৰ মানে পাহাৰৰ কাষেৰে ৰাস্তাটো আমিনগাঁও টাইপ লাগিছে অকণমান কিন্তু ৰাস্তা ইমানেই বেছি ধুনীয়া মানে একদম মসৃণ ইয়াতে মানে আপোনালোকে মানে জাষ্ট শ্লাইড কৰিব পাৰিব এনেকুৱা ধৰণৰ ৰাস্তা বনাই থৈ দিছে আৰু একদম কলকাতা মানে ৱেষ্ট বেংগল পাৰ হোৱাৰ পৰা এনেকুৱা ৰাস্তা ইয়াতে মানে এভেইলেবল হৈছে আমাৰ মানে অকণমান ৰাস্তাৰ কাৰণে প্ৰব্লেম হোৱা নাই মাজে বাৰু ক'ৰবাত কনষ্ট্ৰাকশ্যন হৈ আছে বাট ৰাস্তা বহুত ধুনীয়া একদম ভাল লাগি আছে অকণমান বৰ লগা নাই মাজে ভৰি চৰি বিষাই বাৰু আমি এক্সচেঞ্জ কৰিলোঁ আৰু আটাইতকৈ বেছি যেতিয়া দিনটো কষ্ট হয় ন ৰাতি গৈ পোৱাৰ পিছত বহুত বেছি কষ্ট হয় মানে টোপনিটো জল্দি আহি যায় বাকী দিনটো ভালে লাগি থাকে কাৰণ আমি বহুত যি কথা পাতি যাই থাকোঁ বা লগৰ সমনীয়া গোটেইকেইটা বা ভাল লাগিছে আৰু চবৰে নিজৰ চেঞ্চ অফ হিউমাৰ হওক বা কিবা হওক বহুত বেছি ভাল লাগিছে আৰু ফাইনেলি আমাৰ এতিয়া কিলোমিটাৰ আছে 488 তো গৈ পাব লাগিব আমি জল্দি আৰু পণ্ডিচেৰীত আমি কালি ঘূৰিম তো বিৰাট বৰষুণ দি আছিল অলপ আগত এতিয়া বাৰু ঠিক হ'ল তাৰপিছত মোৰ তাতে তামিলনাডুৰ বন্ধু আছে এটা তাক ফোন কৰিলোঁ সি কৈ আছিল মানে একদম পূৰা চাইক্লন টাইপৰ মানে সেই আহি আছিলে এলাৰ্ট আহি আছিলে তো সেই আৰু এতিয়া আমি যাই এইখন বেলেগ দোকান ইয়াত আমি বুজ খাম মই খাম আৰু ইহঁতে হলডিক্স খাব তো বঢ়িয়া এটা লোকেশ্যনত গৈছোঁ কি ধুনীয়া বতৰ মানে কিবা কিচেন আছে ভেজ নন ভেজৰ মই এইটো স্মুথ লৈছোঁ এটা চৌধুৰী বৰষুণটো বহুত বেছি দি আছে বৰষুণটো বহুত বেছি আৰু মই লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিম কাঠলৰ এই ডাৰ্ক কিট কাটটো মই ফাৰ্ষ্ট টাইম খাব গৈছোঁ এটা পিচ দিব হা 85 এটা টুকুৰা দিব বাইদেউ অলপমান দিব নোৱাৰিলে এটা বস্তু ময়ো ছাৰ ইয়াৰে পৰা এক পিছে দিম মই এইবিলাক এক পিছে হয় এইবিলাক বস্তু বেছি নাখাওঁ অ'কে ছাৰ আপোনাৰ কিন্তু চকলেট খাই ছাৰ চুগাৰটো ভাবিব পাৰে আপুনি খাৱাই নাই দেখোন আপুনি কিনিলে ন আহাৰ পৰা খাওঁ আপুনি এটা বাইট ল'বলৈ বাকীখিনি দিব লাগে অ'কে ছাৰ অ'কে থেংক ইউ